আৰু 12,000 ফাইনেলি চাকা বুদ্ধি ধৰি দিছি। নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছে কাক আজি ধুম, তো বলক আজি ধুবলৈ মিষ্টাৰ JSP মহামুক্তি। তো গাইস ফাইনেলি JSP আহা ইফালে অন কৰিয়ে লৈ আছে। বেটা কইনাটো লাজ কৰিছে। ভাই বহুত দিনত লগ পালো। সি বেটা সি কি ভাল পাইছে লগ কৰিব আজি তাক চেলিব্ৰিটিটো গৈ তাক খাৰাই দি ধুব, তক গম পাবি। বেটা কথা ক'ব লগা আছিল। কোৱাচোন মানে কি এই যে ভিডিঅ' যে বনাই আছা, এই ফালতু ভিডিঅ' কেনে বনাই আছা মানে এই ভাল নালাগে ন চাই, ফেমিলি চাব নোৱাৰে, হেৰি চাব নোৱাৰে, মানুহ ইমান কমপ্লেইন দিয়ে, ইমান গালি পালে চাব লাজ নাই নেকি তোৰ? कैसे लगा मेरे मजाक? हाँ बेटा सेलिब्रिटी तार चुली सा सुधार तार चुलित 32 किलो मान धुलो आलबो बेटाले আৰু তোক ধুবৰ হিন্দী বনোৱা জাষ্ট এক্টিং থাকিলেতো অসমীয়া মানুহ, অসমীয়া সৰু ল'ৰা ছোৱালী তোমাৰ ভিডিঅ' চাই তুমি এইবোৰ কৰিলে ভাল নেদেখি, কাৰণ তুমি এটা ইমান ডাঙৰ নহয় মোক ভাল নালাগিলে বে, সঁচাই কৈছো অভদ্ৰামি কৰিছা। নাই নাই এইটো এটা জাষ্ট এক্টিং। আইয়া কলা হিয়াল এক্টিং বোলে তাত একদম খং উঠি যায়। নাই বাদ দিলো একাই যাব। বেছি কৰি আছে এই বেটা। নাই তুমি তোমাৰ এৰিয়া বুলি কি কথা আছে? কি তোমাৰ অসমখন তোমাৰ নেকি? ই বেটা কলা মোবিলিটি অসমৰ মালিক গৈ আছে তাৰ এৰিয়া দেখ না তাক কাণত তলত আছে ফটো অৰুমা চলিছে, ডাঙৰ চলিছে, এইটো বেয়া কথা আছিল। না এতিয়া আমি লগ কৰিবা দম দিয়া নব না। তুমি মাতিছা সেইটো কাৰণে মই আহিছো। মই এই কেনে মাতিছো তোমাক? তুমি যে এনেকুৱা অভদ্ৰামি কৰিব মই ভাবা নেকি? কি অভদ্ৰামি কৰিছো? চোৱা তোমাৰ মন নাথাকে তুমি নাচাবা মোৰ ভিডিঅ'। মইতো এনে নাছো তোমাৰ যি টি কথা নকই। এই ইয়াৰ খেলটোৰ ভিডিঅ' কোনি চাই ইয়াৰ হা লাইকতকৈ ডিছলাইক বেছি কমেণ্টত তাক চাব নোৱাৰি, গালি বাদি ধুনি দে তাক হা খেলটো তোক বেটা এনে জেচিপি বুলি নামতে চলি নাখায়, তোক এই স্বভাৱত তোক জেচিপি বুলি মাতে। তো বন্ধুসকল বাদ দিলে এইবিলাক কথাই, ভিডিঅ'টো সম্পূৰ্ণ ধেমালিৰ কাৰণেহে আছিল। যদি ভাল পালা তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঠাণ্ডাটো বজাৰৰ পৰা এনেকুৱা ধুনীয়া ফানী ভিডিঅ' পাই থাকিবা, কিন্তু তোৰ ৰচ নহয় দেই, এনে অলপমান ধেমালি